So আজি আমাৰ 6.4 এক্সাৰসাইজটো আছিলে আৰু হেতুকে আমি এতিয়া কৰিবলৈ গৈ আছো তো তাৰ বাবে আপোনালোকে বহি খাজু পাই লওক দীঘলীয়া হ'ব পাৰে ভিডিওটো মই ছুটি কৰিবলৈ চেষ্টা কৰিম সো ফাৰ্স্ট আমি 1 টো কৰো 1 টোৰ একটো কে দি আছে চাব ফাৰ্স্ট 12c3d আছে 12c3 এটো ইকুয়াল কি পাম বাৰু আমি ফাৰ্স্ট আহিব কি বাৰু 12 আহিব ফেক্টৰিয়েল তলত আহিব 12 3 ফেক্টৰিয়েল তাৰ পিছত আহিব 3 তাৰ পিছত চাব এতিয়া যে তলত ফাৰ্স্ট এনে তলৰখিনি কৰিম এই তলৰখিনি কৰিম আছে আমাৰ ফাৰ্স্ট সো ফাৰ্স্ট তলৰখিনি কৰিলে কি হ'ব আমাৰ 9 আহিব ফেক্টৰিয়েল ইনটু 6 আহিব তাৰ পিছত ওপৰত কি আহিব আমি 9 লৈকে ভাঙি দিম সো হ'ব এটো 11 ইনটু 10 তাৰ পিছত আহিব 9 সো এতিয়া আমি কি পাম আমি এই ফেক্টৰিয়েল 9 আৰু ফেক্টৰিয়েল 9 কেনসেল গল 6 এ 12 কেবাৰ গল দুবাৰ এতিয়া আমাৰ এনসাৰটো ইয়াতে ওলাই আছে আৰু বেছি স্টেপ কৰিবলগীয়া কথা নাই আমাৰ ইয়াত ইকুৱেল টু আহিব আমাৰ 2 into 11 into 10 ইয়াৰ পৰা আমি কি পাম 2 2 0 আৰু এটো হ'ব আমাৰ এনসাৰ সো এতিয়া তাৰ পিছৰ কোৱেশ্চনটো আগবাঢ়ি যাও তাৰ পিছৰ কোৱেশ্চনটো আছিল সেকেন্ডটো আছিল কিন্তু আমি থাৰ্ডটো কৰিম সেকেন্ডটো আপোনালোকে পাৰিব বুলি হিছো থাৰ্ডটো পাৰিব হলো কৰিছো এতিয়া আসক থাৰ্ডটো আছে যে 49c2 আছে সো 49c2 ওপৰত কি হ'ব ফেক্টৰিয়েল 49 হ'ব তাৰ পিছত তলত কি হ'ব বাৰু তলত হ'ব ফেক্টৰিয়েল 2 49 - 2 আছে সো এটা কি হ'ব তলটো ফাৰ্স্ট কৰিবলৈ চাম 2 আহিলে ইনটু 49 - 47 ওপৰত এতিয়া আমি 47 কৰিলে কি হ'ব 49 into 48 into তাৰ পিছত কি হ'ব আমাৰ যে ফেক্টৰিয়েল 47 সো এতিয়া কি হ'ব চাব এতিয়া আমাৰ এই ফেক্টৰিয়েল 47 কাট গল 2 এ 48 ক কেবাৰ যাব 24 বাৰ যাব এতিয়া আমাৰ কি হ'ব এনসাৰটো আমাৰ কি ওলাবগে এতিয়া 1176 মানে 49 into 24 কালি 1176 সো তাৰ পিছৰ কোৱেশ্চনটো আমি আগবাঢ়ি গৈছো ইয়াৰ পিছৰ কোৱেশ্চনটো মই 5 নম্বৰ কোৱেশ্চনটো কৰিছো 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে 4c2 into 7c2 ইকুৱেল টু ইয়াৰ পৰা আপোনালোকে যদি সূত্ৰটো মই কোৱা নাই তেন্তে চাই লওক ইয়াৰ এটা সূত্ৰ আছে যদি nc2 হয় তেন্তে ইয়াৰ ইকুৱেল কি পাম আমি যে n into n - 1 বাই কি হ'ব 2 ফেক্টৰিয়েল 2 যদি সক ইয়াত এতিয়া এই 2 জায়গাত যদি 3 হয় তেতিয়া কি হ'ব ইয়াত n into n - 1 into n - 2 বাই ফেক্টৰিয়েল 3 হ'ব বুজি পাইছে নহয় যদি 4 হয় তেনেকে n - 3 লৈকে হ'ব তলৰ হ'ব ফেক্টৰিয়েল 4 বুজি পাইছে নহয় সো বুজি পাইছে বুলি ভাবিছো তাৰ পিছত কোৱেশ্চনটো আগবাঢ়ি গৈছো মই কালাৰটো চেঞ্জ কৰি দিছো সো 4 into 4 - 1 into কি হ'ব 4 - 1 হ'ব সো তলত কি হ'ব 2 মানে ফেক্টৰিয়েল 2 ইকুৱেল টু 2 এ জানোৱে সবে 7 into 7 - 1 বাই কি হ'ব 2 সো তলত কি হ'ব 4 into 3 বাই কি হল 2 into 7 into 6 বাই কি হল 2 সো তাৰ পিছত এতিয়া আমি কি কৰিব পাৰিম 2 এ 4 ক কেবাৰ গল 2 বাৰ গল 2 এ 6 ক 3 বাৰ গল আৰু এতিয়া আমাৰ এনসাৰটো কি ওলাব যে 3 into 2 6 into 7 into 3 কিমান হল 7 into 3 21 ইকুৱেল টু এটা 21 7 into 3 6 সো 21 into আমাৰ হেইটো কিমান হ'ব এতিয়া
পূৰণ কৰিলে হ'ব 126 সো এটা তাৰ পিছৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়ি গৈছো তাৰ পিছৰ কোৱেশ্চনটো আমি কোনটো কৰিম 6 টো সো 6 টো দিয়া আছে যে 25c3 মাইনাস কি দিয়া আছে 21c3 এই বস্তুটো দিয়া আছে এই বস্তুটো সো মই যে আগতে কৈছিলো ইয়াত এই 3 বহিলে এটা কি হ'ব 3 আছে নাই 3 বস্তুটো 3 আছে নাই ইয়াত বুজি পাইছে না ইয়াত 3 বহা ইয়াত 3 এতিয়া বহিছে আগতে 2 আছিল এতিয়া 3 বহিছে বুজি পাইছে সো এটো বুজাবলগীয়া কথা নাই হলো মই অংকটো কৰি দিছো 25 হল ওপৰত তলত কি হ'ব ফেক্টৰিয়েল 3 তলত কি হ'ব 25 মাইনাস কি আহিছে 3 মাইনাস এতিয়া ফেক্টৰিয়েল 21 হল ফেক্টৰিয়েল 21 বলে তলত কি হ'ব 21 মাইনাস 3 আৰু ইয়াত হ'ব 3 এইটো কৰিব পাৰে নাইবা আপোনালোকে এই সূত্ৰটো এপ্লাই কৰিব পাৰে মানে n ইনটু মানে 20 মানে এটো সব 25 ইনটু এনেৰে কৰিব পাৰে বুজি পাইছে নাই মই এনেৰে কৰি দিলো তেনেৰে কৰা হলে সহজ আছিল মই নাছলে বস্তু সো তলত কি হ'ব এতিয়া ফাৰ্স্ট 6 হল 6 ইনটু কি হল ফেক্টৰিয়েল 22 হল হয় ওপৰত কি হ'ব 25 into 24 into 23 into factorial 22 minus 20 ৰদি মই তল লিখি আছো তল লিখিলে বস্তুটো তলত কি হ'ব 18 factorial 18 হ'বনে বাৰু তাৰ পিছত ইয়াত হ'ব 6 হয় সো ইয়াত হ'ব 20 ইয়াত হ'ব 19 ইয়াত হ'ব যা 80 সো এটা আমি কাটিম গোটে কিটাকে সো 20 factorial 22 cancel factorial 18 cancel বুজি পালে আমি যদি এই বস্তুটো প্ৰথমতেই এই বস্তুটো নিচিনাকৈ কৰিলো হেতেন ইয়াৰ নিচিনাকৈ কৰিলো তেন্তে আমি ডাইৰেক্ট এই বস্তুটো পালো হেতেন এই বস্তুটো পালো হেতেন এই মাজৰ ষ্টেপটো নাথাকিলে বুজি পাইছে এটা ষ্টেপ স্কিপ কৰি দিয়ে মানে সেই ফৰ্মুলাটো ইউজ কৰিলে সো তাৰ পিছৰটো চাম আমি এটা কি আছে সো মই কালাৰটো চেঞ্জ কৰি লৈছো এটা কি আছে আমাৰ যে 25 into 20 sorry ৰব ইয়াত আমি আৰু এটা কাটিব পাৰিম নে 6 এ 24 কিমান বাৰ যাব 4 বাৰ যাব 6 এ কাৰবাক যাব নেকি ইয়াত 6 এ আৰু কাকো নাযায় হয়নে 6 এ কাৰবাক যাব নাযায় সো আমি এনেকৈ কৰিম সো ইয়াৰ পৰা যেটো এনসাৰ আমাৰ ওলাবগে সেই এনসাৰটো হ'বগে আমাৰ কিমান এই গিটা যেতিয়া পূৰণ কৰিব তেতিয়া আমাৰ এনসাৰটো হ'বগে 970 বুজি পালে নহয় 6 to 970 সো তাৰ পিছৰটো আমি চাম সব তাৰ পিছত ইয়াৰ পিছৰটো আমি কি কৰিম 7 to কৰিম সো 7 to একেবাৰে ইজি হয় 4c0 489c0 equal to 1 এটা সকলে জানে যেহেতু আপোনালোকে জানে যে nc0 equal to 1 সো ইয়াত কিবা বেলেগ কথা আছে জানো নাই সো এইটোৱে হ'ব আমাৰ এনসাৰটো সো এতিয়া আমি তাৰ পিছৰটো কৰো তেন্তে 8 টোকে কৰো ন 8 টো কি দিয়া আছে যে factorial 5 into 4c2 into 8c3 আছে সো ইয়াৰ ইকুৱেল টু আমি কি পাম সব factorial 5 120 হল into 4c2 পাম আমি 4c2 কিমান পাইছিলো আগত চাই লৈছো 4c2 কিমান পাইছিলো 6 পাইছিলো হয়নে আপোনালোকে এটো কৰিব লাগিব মই ডাইৰেক্ট পাইছো 6 into 8c3 টো হে আমি কৰিম এতিয়া 8 into
8 minus 1 কিমান হ'ব 7 8 minus 2 6 বাই তলত হ'ব 6 সো এতিয়া আমি কিহে কিহে কাটিব পাৰিম 6 আৰু 6 কেনসেল কৰিব পাৰিম সো এতিয়া আমাৰ আউটপুট যেটো এনসাৰ আহিব হেতু কি হ'ব তেতিয়া আমাৰ এই গুটেগিটা যেতিয়া আপোনালোকে পূৰণ কৰিব তেতিয়া এটা আপোনালোকৰ এনসাৰ আহি যাব হেতুৱে হ'ব আমাৰ এনসাৰটো সো তেতিয়া এনসাৰটো কি হ'ব 40320 বুজিছে না সো আৰু ইয়াত বুজাব লগা নাই বুলি ভাবিছো সো আমি এতিয়া লাষ্ট কোৱেশ্চনটোই লম বুলি ভাবিছো লাষ্ট কোৱেশ্চনটো আমাৰ কি আছিল যে x 15 টো লম বুলি ভাবিছিলো সো 15 টো আমাৰ সলিউশনটো কে লম hc1 দি আছে hc1 মানে কি আছিল আমাৰ hc1 মানে 8 নহয় জানো প্লাস hc2 মানে কিমান হ'ব hc2 টো আমি পাইছিলো নেকি নাই পোৱা না hc2 মানে ইয়াত আমি কৰি চাম তাত যেহেতু অলপ হে হ'ব hc2 এটা কৰিছো 8 into 8 minus 1 কিমান হ'ব 7 8 minus 1 7 হ'ব 7 by কি হ'ব ইয়াত 2 plus 8c3 কিমান হ'ব বাৰু 8c3 সও এতিয়া আমি 8c3 টো কৰিছো 8c3 টো কি হ'ব 8 ইয়াত আমি 8c3 টো আগত পাইছিলো hc3 টো আমি কি পাইছিলো 8 into 7 পাইছিলো 56 পাইছিলো নহয় জানো 56 plus 56 hc4 টো তেহলে কি হ'ব সো hc4 টো হ'ব 8 into 7 into মই পদ্ধতিখিনিহে আপোনালোকক শিকাইছো ইয়াত কি হ'ব 6 into 5 by 4 হ'ল বুজি পাইছে না এটা 4 নহয় আসলে ফ্যাক্টৰিয়েল 4 মই ইয়াত ফ্যাক্টৰিয়েল 4 দিছো ন সো তাৰ এতিয়া কি হ'ব তাৰ পিছত আহিব যে hc5 এনেদৰে আপোনালোকে বস্তুখিনি কৰিব ইয়াত অলপ হেই হ'ব জলকে সেটলে কৰিব ইয়াৰ এনসাৰটো আমি কি পাম তেতিয়া আমাৰ এনসাৰটো হ'ব 255 আপোনালোকে তো কৰিব এটা বেছি টান নহয় আপোনালোকে পাৰিব বুলি হৈছে কি পাইছে সো তেন্তে আমি ইয়াৰ পিছৰ কোৱেশ্চন নম্বৰ 2 লৈ আগবাঢ়ো সো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আগবাঢ়িছো 2 ফাৰ্স্ট টো আমি কৰিবলৈ গৈ আছো সো ফাৰ্স্ট টো কি দিয়া আছে চাব যে nc2 10 ইয়াত আমাৰ n কিমান হৈছে n কিমান হেতু আমাৰ উলিয়াব লাগে সো ফাৰ্স্ট আমি কি পাম n into n minus 1 by কি হ'ব 2 হয় তো সূত্ৰটো আছে equal to 10 সো ইয়াৰ পৰা আমি কি পাম n square minus n equal to কি হ'ব 20 2 এফালে লৈ গলো বুজি পাইছে সো ইয়াৰ পৰা হ'ব আমাৰ n square minus 5n plus 4n minus 20 হ'ল equal to 0 equal to হল n to কমন ললে কি হ'ব n minus 5 plus 4 to কমন ললে কি হ'ব n minus 5 equal to 0 so n plus 4 হল আৰু ইয়াত হল n minus 5 equal to 0 so এতিয়া সক n equal to হ'ব n equal to আমাৰ কি হ'ব minus 4 sorry n equal to হ'ব minus 4 আৰু n নাইবা or কি হ'ব n equal to 5 so ইয়াৰ ভিতৰত আমাৰ n এটো সম্ভৱ জানো এটো হ'ব অসম্ভৱ so n equal to কি হ'ব n equal to 5 আৰু এটো হ'ব answer so এতিয়া আমি পিছৰ কোৱেশ্চনটা লৈ যাও so ইয়াৰ পিছত আমি মাজৰ গিটা আপোনালোকে কৰিব মই থাৰ্ড টো কৰি দিছো থাৰ্ড টো দিয়া আছে যে twice n c
3 তাৰপিছত দিয়া আছে is to nc3 equal to 12 is to 1 দিয়া আছে এইটো দিয়া আছে ফার্স্ট আমি সাম ফার্স্ট আহিলে এইটুক আমি ভাঙিম এইটুক ভাঙিম এইটুক সো এক ভাঙিলে কি হ'ব আমাৰ ওলাব কি যে ফেক্টৰিয়েল টুৱাইস n ওলালে হয়নে সো ফেক্টৰিয়েল টুৱাইস n হল তলত কি হ'ব আমাৰ তেতিয়া টুৱাইস n - 3 হল আৰু কি হ'ব আৰু হ'ব আমাৰ ফেক্টৰিয়েল 3 আছে is to ইয়াত কি হ'ব ফেক্টৰিয়েল n by ফেক্টৰিয়েল n - 3 হল equal to 12 হে হ'ব 12 is to 1 মানে 12 by 1 equal to বুজি পাইছে সো ইয়াত বেলেগ ক'বলগীয়া নাই সো তাৰ পিছৰখন চাওক এটা টুৱাইস n আছে ন এটা এই টুৱাইস n টো যেতিয়া আমি বাহিৰলৈ লৈ আহিম টুৱাইস n টো বাহিৰলৈ লৈ আহিলে কি হ'ব টুৱাইস n - 1 হ'ব নহয় জানো তেনেকুৱাকৈ আমি বস্তুখিনি কৰিব লাগিব সো ফাৰ্স্ট আমি কি কৰিম টুৱাইস n এই বস্তুটোলৈ নিম এই বস্তুটোলৈ আমি এই ফৰ্মটোলৈ নিবলৈ চাম বুজি পাইছে নহয় এই ফৰ্মটোলৈ নিবলৈ চাম সো টুৱাইস n টো বাহিৰলৈ আনিলোঁ তাৰপিছত আনিম টুৱাইস n মাইনাছ কি হ'ব 1 তাৰপিছত আনিম টুৱাইস n মাইনাছ 2 হ'ল ইয়াৰ পৰা আমি কি হ'ব টুৱাইস n মাইনাছ 3 হ'ল বাই তলত কি আহিব আমাৰ যে ফেক্টৰিয়েল টুৱাইস n মাইনাছ 3 হ'ল এইটো হ'ব ইনটু 6 হ'ল সো is to কি হ'ব ইয়াত যে n ইনটু এতিয়া তলৰ এই ফৰ্মটোলৈ আমি নিম ইয়াক এই ফৰ্মটোলৈ নিম বুজি পাইছে নাই সো তেতিয়া কি হ'ব n ইনটু n minus 1 n minus 2 আহিলে সো বাই কি আহিব আমাৰ সেম তলত কি আহিব ফেক্টৰিয়েল n minus 3 হ'ল আৰু ইয়াত 3 এটা থাকিব দেই থাকি গৈছিলে সো ইয়াত 3 মানে কিমান হ'ল এইটো 6 সো এতিয়া আমাৰ বস্তুটো কি হৈছে এইটো কেনসেল গ'ল এইটো আৰু এইটো আৰু ওপৰত আমাৰ লিখিবলৈ থাকি গ'ল ইয়াৰ হ'ব যে n minus 3 সো এইটো এটা কি হ'ব কেনসেল হ'ব এইটো এটা কেনসেল বুজি পালে সো এতিয়া তাৰ পিছত কি আছে আমি চাম পিছত কি হ'ব ইয়াৰ এই গুটিকেইটা যেতিয়া আমি পূৰণ কৰিলে কি হ'ব এই আৰু এটা কথা চাব মই আপোনালোকক বস্তু দেখাই দিছোঁ এই 6 টো যে এই 6 টো আৰু এই 6 টো কেনসেল হ'ব কিয় হ'ব কাৰণ যে ইছটো আছে এই বস্তু ইয়াত যে মাজত আছে সো এইটো আছে ইয়াত বা ইয়াতো আছে পৰে আছে এইটো এটা কেনসেল যেনেকৈ যায় সো তেনেকৈ এইটো এটা কেনসেল হ'ব বুজি পাইছে বুলি মই ভাবিছোঁ কথাটো সো ওপৰৰ এটা থাকিলে হয়নে এতিয়া সো এই বস্তুখিনি পূৰণ কৰি ইকুৱেল টু 12 ইকুৱেল টু আমাৰ কি হ'ব ইকুৱেল টু 12 নাহিব জানো ইয়াৰ ইকুৱেল টু 12 আহিব সো সেইটো যেতিয়া সলভ কৰিব তেতিয়া আপোনালোকৰ এনসাৰটো কি ওলাবগে 5 ওলাবগে হে n ইকুৱেল টু কি ওলাব 5 মোৰ ইয়াত অলপ জেগা কম দিব সো মই আপোনালোকক কৈ দিব নোৱাৰিম ইয়াত সো n ইকুৱেল টু আমাৰ কি হ'ব 5 বুজি পাইছে নহয় সেই বস্তুটো সলভ কৰিলে হ'ল আপোনালোকে যদি নোৱাৰে মোক ক'ব মই ইয়াৰ পিছৰ ভিডিঅ' এটাত সেইটো বেলেগকৈ কৰি দিব লাগিব সো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ যাম সো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ গৈ আছো 3 টো দিয়া আছে যে nc9 ইকুৱেল টু nc6 দিয়া আছে এই বস্তু দিয়া আছে সো ইয়াৰ পৰা আমি কি উলিয়াব লাগে ইয়াৰ পৰা উলিয়াব লাগে nc12
আৰু কি উলিয়াব লাগে আমাৰ 17cn 17cn এই বস্তুটো আমাৰ উলিয়াব লাগে সমৰ কোৱেশ্যনটো এইটো আমি এতিয়া উলিয়াম ফাৰ্ষ্ট এনৰ মানটো উলিয়াবলৈ নাই জানো সো ফাৰ্ষ্ট nc9 ইকুৱেল টু nc6 টো ললো তেতিয়া কি হ'ব আমাৰ আমি এটা সূত্ৰ পাইছিল নে যে ncr ইকুৱেল টু মই বেলেগ এটা কালাৰ লিখিছো তেতিয়া পিছত আপোনালোকে বুজি পালে সহজ হ'ব ncr ইকুৱেল টু কি পাইছিলো ncr minus 1 sorry r minus 1 নহয় n minus r পাইছিলো মানে বাৰু এই বস্তুটো আপোনালোকে পাইছিল মনৰ আছে নে আপোনালোকৰ মনৰ আছে চাগে নিশ্চয় সো এতিয়া আমি কি কৰিম চাব যে nc9 ক কনভাৰ্ট কৰিম কি হলে ncn minus 9 ইকুৱেল টু কি হ'ব nc6 ইকুৱেল টু কি হ'ল আমাৰ n minus 9 ইকুৱেল টু 6 হ'ল ইয়াত মানে কি হৈছে বুজি পাইছা নে ইয়াত এই বস্তুটো কাটিছে এই বস্তুটো লৈ অহা হৈছে ইয়াত এই বস্তুটো এটা পৃথকভাৱে লৈ অহা হৈছে যিহেতু মই ঘৰ এটা বনাই দিছোঁ সেইকাৰণে ঘৰ এটা বনাই দিছোঁ সো এতিয়া কি হ'ব আমাৰ ইয়াত আহিব n ইকুৱেল টু 9 plus 6 ইকুৱেল টু হ'ব 15 সো আমাৰ এনৰ মানটো এতিয়া কিমান ল'লে এনৰ মানটো n ইকুৱেল টু কিমান ল'লে 15 সো এতিয়া আমি পিছৰ ষ্টেপটো কৰিম ইয়াৰ আগৰ এই বস্তু nc12 টো উলিয়াম আপোনালোকে 17cn টো আপোনালোকে উলিয়াব বুজি পাইছে নহয় সো nc12 ইকুৱেল টু কি হ'ব 15c12 ইকুৱেল টু কি হ'ব আমাৰ ওপৰত ফেক্টৰিয়েল 15 হ'ল তলত হ'ল ফেক্টৰিয়েল 15 minus 12 আৰু এফালে হ'ল 12 ওপৰত হ'ব 15 into 14 into কি হ'ব আমাৰ 13 into 12 তলত হ'ব আমাৰ ফেক্টৰিয়েল কি হ'ব 3 ফেক্টৰিয়েল 3 মানে আমি কি পাইছিলো 6 into এটা 12 ফেক্টৰিয়েল 12 হে আছে এটো সো এতিয়া আমি কি কৰিম আমি চাব ফেক্টৰিয়েল 12 কেনসেল 6 ক 3 এক এবাৰ যায় দুবাৰ 14 ক 7 এক এবাৰ যায় দুবাৰ 15 ক 3 এক এবাৰ যায় 5 বাৰ যায় বুজি পাইছে সো এতিয়া আমাৰ এনসাৰটো ওলাবগে কি আমাৰ এনসাৰটো ওলাব যে 5 7 into 5 কিমান 35 ঠিক 35 into 13 ইকুৱেল টু আমাৰ কি বলে 4 সো আমাৰ এনসাৰ ইয়াৰ এনসাৰটো এইটো মানে এই বস্তুটোৰ এনসাৰটো হ'ব এইটো কিন্তু এই 17cn এই বস্তুটো আপোনালোকে উলিয়াব বুলি ভাবিলো সো পাছৰ কোৱেশ্যনটো লৈ যাওঁ সো এতিয়া আমি কোৱেশ্যন নম্বৰ 4 টো লৈ আগবাঢ়ি আহিছো সো 4 টো কৰিবলৈ গৈছো 4 টো দিয়া আছে যে n-1 cr is to ncr এইটো পঢ়ি আছে n-1 cr is to ncr equal to 2 is to 3 দিয়া আছে আৰু দিয়া আছে যে ncr is to n plus 1 cr equal to 9 is to 30 তেন্তে n আৰু r ৰ মান উলিয়াবলৈ দিছে সো আমি আগবাঢ়ি যাওঁ ফাৰ্ষ্ট আমি সলিউশনটো কৰো তেন্তে ব্লক সলিউশনটো কি হ'ব চাব যে ফাৰ্ষ্ট আমি n-1 cr is to n
মুঠতে ফাৰ্ষ্ট এই বস্তুটো লৈ লৈছোঁ এই বস্তুটো লৈ ল'ম তেতিয়া আমাৰ কি হ'ব বস্তুটো n বাই n cr হ'বনে ইকুৱেল টু 2/3 হ'বনে চ' তাৰপিছত আমি পাম যে ফেক্টৰিয়েল n minus 1 এই বস্তুটো ইয়াত নহ'ব ফেক্টৰিয়েল n minus 1 factorial n minus 1 by n minus 1 minus r whole into কি হ'ব r whole equal to 2/3 whole 2/3 নহ'ব sorry দেই এই বস্তুটো নহ'ব এইটো 2/3 নহ'ব আৰু কৰিবলগীয়া কাম আছে by কি হ'ব আমাৰ factorial 9 by কি হ'ব আমাৰ factorial n minus r whole এই ডখৰ হ'ল factorial r equal to কি হ'ব আমাৰ এতিয়াহে 2/3 হ'ব বুজি পাইছে না বস্তুটো কেনেকৈ কৰিছোঁ আমি অংকখিনি চ' তাৰপিছত চাব এই বস্তুক ইয়ালৈ কনভাৰ্ট কৰিব পাৰিমনে বাৰু চাওকচোন পাৰিম কেনেকৈ পাৰিম সেইটো চাব ফাৰ্ষ্ট আমি এইটো পাতি ল'ব লাগিব ফেক্টৰিয়েল n minus 1 হয়নে বাই ফেক্টৰিয়েল n minus r minus 1 ক'ত কৈছোঁ বুজি পাইছে নে এইটো কৈছোঁ উল্টা কৈছোঁ ইয়াত আৰু এটা চাওক এই r কেনচেল যাবনে বাৰু নিশ্চয় যাব ধৰিব পাইছেনে তাৰপিছত এইটো হ'ল বাই কি হ'ব ইয়াত ফেক্টৰিয়েল n আছে ফেক্টৰিয়েল nক কি কৰিব পাৰিম এতিয়া n টো বাহিৰলৈ ওলাই আনিলে আমাৰ হ'ব ফেক্টৰিয়েল n minus 1 বুজি পাইছে কথাটো বাই এইটো বাই কি হ'ব যে ফেক্টৰিয়েল n minus r আছে n minus r ক আমি ইয়ালৈ কনভাৰ্ট কৰিব পাৰিমনে পাৰিম নিশ্চয় পাৰিম চ' এতিয়া যে n minus r টোক বাহিৰলৈ লৈ আহোঁ তেতিয়া আমাৰ কি থাকিব n minus r minus 1 থাকিব এইটো ফেক্টৰিয়েলত থাকিব বুজি পাইছে ইকুৱেল টু হ'ব 2/3 চ' এতিয়া চাব এইটো এটা কেনচেল গ'ল আৰু এইটো কেনচেল গ'ল বুজি পাইছে চ' কেনচেল যোৱাৰ লগে লগে আমাৰ থাকিব কি এতিয়া থাকিব কি ইয়াৰ ইকুৱেল টু থাকিব ইকুৱেল টু ইয়াৰ পৰা আমি কি পাম এই বস্তুটো ওপৰলৈ গুচি যাব নাই n by n minus r আছে সেইটো ওপৰলৈ গুচি যাব নাই তেতিয়া হ'ব n minus r by n হ'ল ইকুৱেল টু 2/3 হ'ল এতিয়া আমি বৰ্জ্য পূৰণ কৰিম twice n minus thrice বুজি পালে r ইকুৱেল টু এতিয়া হ'ব এই twice n টো এফালে লৈ গ'লে হ'ব n minus thrice r ইকুৱেল টু 0 আৰু n ইকুৱেল টু আমি কি পালোঁ এতিয়া thrice r এইটো কি বুলি ধৰিলোঁ 1 বুলি ধৰিলোঁ এতিয়া আমি তাৰপিছৰ এইটো ফাৰ্ষ্ট এটা সমীকৰণ ক্ৰিয়েট হ'ল এইটো এটা ফাৰ্ষ্ট সমীকৰণ হয়নে এইটো ফাৰ্ষ্ট সমীকৰণটো আমাৰ ক্ৰিয়েট হৈ গ'ল এতিয়া আমি ছেকেণ্ড সমীকৰণটো ক্ৰিয়েট কৰিম তাৰপিছত কি দিয়া আছে চাওঁ মই ফাৰ্ষ্টটোলৈ যাওঁ ফাৰ্ষ্টটোত কি আছে এই বস্তুটো দিয়া আছে এই বস্তুটো আমি লিখিম মই কিতাপৰ পৰা লিখি লওঁ আপোনালোকে চাই ল'ব চ' NCR বাই কি দিয়া আছে n plus 1 CR দিয়া আছে ইকুৱেল টু 9/13 দিয়া আছে এই ইয়াত কি হ'ব চাব এতিয়া যে ফেক্টৰিয়েল n by factorial n minus r হ'ল ইয়াত হ'ল r by ইয়াত এইটো নহয় চ' ইয়াত হ'ব এতিয়া এইটোহে ইয়াত হ'ব চ' ইয়াত হ'ব এতিয়া factorial n plus 1 by
n plus 1 minus r to have r equal to কি হ'ব 9/13 so ইয়াৰ পিছত আমি কি পাম চাব মাজত ভাঙি দিছো so এতিয়া কি হ'ব আমাৰ so প্ৰথম সব এই বস্তুটো আমি ইয়ালে কনভাৰ্ট কৰিব পাৰিম নে বাৰু কাৰণ n plus 1 আছে n minus 1 থকা হলে এইটো কনভাৰ্ট কৰে ঠিক আছে নাই এতিয়া এইটো হ'ব এইটো ফেক্টৰিয়েল মই তো বাৰে দি আছো সৰি কাৰণে n by ফেক্টৰিয়েল n by কি আছে তলত ইয়াত আৰু এটা কাটা যাব এই r আৰু r কেনসেল গল সো এতিয়া আহিব কি n minus r আহিলে so n plus 1 to যদি বাহিৰলৈ লৈ আনো ইয়াত থাকিব ফেক্টৰিয়েল n by যদি ইয়াত থাকিব 9/13 আৰু ইকুৱেল টু ইয়াত কি হ'ব ইকুৱেল টু নহয় তলৰ আধা খাই থাকিব সো ইয়াত থাকিব সো যদি আমি n minus r plus 1 to বাহিৰলৈ লৈ আহোঁ তেতিয়া ইয়াত কি থাকিব নিশ্চয় n minus r থাকিব সো এতিয়া আমি কটাকটি কৰিব পাৰিম নে বাৰু এইটোৱে এটা কেনসেল যাব আৰু এইটোৱে এটা কেনসেল নিশ্চয় যাব আপোনালোকে গম পালে সো ইয়াৰ ইকুৱেল টু আমি কি পাম যে উল্টা হৈ যাব বস্তুটো n minus r plus 1 by n plus 1 equal to কি হ'ল 9/13 ইয়াৰ পিছৰ পেজটো চাব n minus r plus 1 by n minus r হয়নে সৰি নহয় n plus 1 equal to 13 so এতিয়া চাব 13 n minus 13 r plus 13 equal to 9n plus 9 হয়নে হয় 13 9 এফালে লৈ আহিলো 4n 13 r এ থাকিব এটো প্লাস এটো এফালে লৈ আহিলো 4n sorry 4n নহয় only 4 হ'ব equal to 0 হয় so এতিয়া আমি ইয়াত এতিয়া আমি n ৰ মানটো পাই থৈছিলো so ইয়াত হ'ব 4 thrice r minus 39 plus r equal to 0 ইয়াত কৰ পৰা পালো n যেহেতু n equal to thrice r আমি পাইছিলো so এতিয়া আমি তাৰ পিছৰটো কি পাম ইয়াৰ পিছৰটো পাম যে 12r minus 13r plus 4 equal to 0 হল এতিয়া কি পাম minus r equal to minus 4 হল এটাকে r equal to 4 হয় এতিয়া আমাৰ ফার্স্ট যেটো আনসার হেতু হল পাই গল তাৰ পিছৰ আনসাৰটো আমি উলিয়াম যেহেতু আমি পাইছো বা from 1 একৰ পৰা আমি কি পাম বসক যে n equal to thrice r আছে যেহেতু r equal to আমি জানো r equal to 4 equal to so এটা n equal to আমি কি পালো 12 হয়নে n equal to আমি কি পালো 12 so এইগিটা উত্তৰগিটা আপোনালোকে আনসাৰটো মিলাই চাব হেৰ লগত n equal to 12 আৰু r equal to 4 so এতিয়া আমি question number 5 to লৈ আগবাঢ়ি গৈছো এই 5 টোৰ মই ফাৰ্স্ট টো কৰিম আৰু ফোৰ্থ টো কৰিম আপোনালোকে এইগিটা 2 3 5 টো এইগিটা নিজে কৰিব মই ফাৰ্স্ট টো আৰু ফোৰ্থ টো কৰি দিম সো এতিয়া কৰো তেন্তে আগবাঢ়ি যাওঁ কোৱেশ্চন লৈ মই কালাৰটো মিলাই দিছো সো ফাৰ্স্ট টো দি আছিল যে মই ফাৰ্স্ট টো লিখি লৈছো এটো ফাৰ্স্ট টো মই ফাৰ্স্ট টো আপোনালোক লিখি লৈছো কি দিয়া আছে ফাৰ্স্ট টো দিয়া আছে
NCR plus n minus 1 CR minus 1 plus n minus 1 CR minus 2 equal to প্ৰমাণ কৰিব লাগে n plus 1 CR এইটো বুলি প্ৰমাণ কৰিব লাগে so আমি ফাৰ্স্ট LHS টো লম LHS equal to কি পাম আমি so NCR হল প্লাস কি হল এতিয়া আহিলে এতিয়া এটা সূত্ৰ আহিলে n minus 1 CR minus 1 আৰু n minus 1 CR minus 2 so এটা সূত্ৰ আপোনালোকে পাইছিলে মই কৈ দিছো সূত্ৰটো আছিল এনেকুৱা যে NC1 plus NC2 ইয়াৰ পৰা আমি কি পাম n plus 1 C2 এনেকুৱা এটা সূত্ৰ আপোনালোকে পাইছিলে মনত আছে নে সো সেই সূত্ৰটো ইয়াত এপ্লাই কৰিলে আমাৰ কি হ'ব ইয়াত ডাঙৰ কোনটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এই দুটাৰ ভিতৰত আমাৰ ডাঙৰ কোনটো নিশ্চয় এইটো ডাঙৰ নিশ্চয় r minus 1 মানে rতকৈ এটা কমিছে ইয়াত rতকৈ দুটা কমিছে বুজি পাইছে নাই ইয়াত rতকৈ এটা কমিছে আৰু ইয়াত rতকৈ দুটা কমিছে বুজিছে নাই কথা সো এটা কি হ'ব ইয়াত হ'ব সৰি মই কালাৰটো চেঞ্জ কৰি দিছো সো ইয়াত হ'ব n minus 1 plus n minus 1 plus 1 c r minus 1 হ'ব বুজি পাইছে so NCR plus n c r minus 1 মানে এইগিটা একে হ'ব লাগিব ইয়াৰ যিগিটা n এইটা n একে হ'ব লাগিব বুজি পাইছে so তাৰ পিছত কি হ'ব এটা ইহঁতৰ মাজত হলে কি হ'ব n plus 1 CR যেটো r টো ইয়াত ডাঙৰ so বুজি পাইছে আমাৰ ইকুৱেল টু RHS আমাৰ RHS টো ওলালে বুজি পালে so এটো প্ৰুফ কৰা হ'ল তাৰ পিছৰটো চাম আমি এটো কি হ'ব মই লিখি লৈছো ইয়াত আপোনালোকে কিতাপত চাই ল'ব মই লিখি দিছো 4 টো কি হ'ব যে NCR equal to n by r into n minus 1 CR minus 1 বুজি পালে so ইয়াৰ পৰা কি পাম চাব n by r মানে লেফট হ্যান্ড সাইড টো লৈছো ইয়াত আমি কি লৈছো আমাৰ LHS বুজি পাইছে so ইয়াত এতিয়া কি হ'ব আমাৰ into LHS to direct মই এটো কৰি দিছো n minus 1 হ'ব by কি হ'ব n minus 1 minus r plus 1 কি হ'ল কাৰণ minus এ plus r minus 1 বুজি পালে so ইয়াৰ ইকুৱেল কি হ'ব n minus r into factorial n minus 1 হ'ল এটা হ'ল n minus r এটা হ'ল r minus 1 so এতিয়া আপোনালোকে সক এই n টো n minus 1 factorial n minus 1 ৰ লগত যেতিয়া পূৰণ হৈ যাব তেতিয়া কি হ'ব আমাৰ factorial n হ'বনে তাৰ পিছত এই r টো যেতিয়া r minus 1 ৰ লগত পূৰণ হৈ যাব তেতিয়া কি হ'ব factorial r নহ'বনে so n minus r ইয়াত হ'ল factorial r so ইয়াৰ পৰা আমি কি পাম NCR হয়নে so equal to আমাৰ কি হ'ব sorry আমাৰ এটো ৰাইট হ্যান্ড এটা আমাৰ লেফট হ্যান্ড সাইড হ'ব লাগে দেই sorry ৰাইট হ্যান্ড সাইড হ'ব লাগে কি হ'ব লাগে RHS হ'ব লাগে তেতিয়া আমাৰ ইয়াত হ'বগে LHS বুজি পালে so আমাৰ প্ৰমাণ কৰা হ'ল so আজিলৈ ইমানেই আছিল ইয়াৰ পিছৰ ভিডিওটোত আমি চাম এই ভিডিওটো বেছি দীঘল হৈ যাব কাৰণে মই আজি ইমানতে ৰখাই দিলোঁ